এন ৰঙালী বিহুৰ নৱবৰ্ষৰ সকলোকে শুভেচ্ছা থাকিল অসমীয়া নৱবৰ্ষৰ। আমি গৈ আছোঁ আপোনাৰ এঠাইত অবুবুলা মানে আমাৰ মানে ওচৰতে আৰু বিহু আছে। তাতে যোৱাকালি গৰু বিহু আছিল। গৰু বিহু থাকোঁতে আপোনাৰ গৰু বিহুত আপোনাৰ কি বুলি কয় প্ৰগ্ৰেমটো মানে আপোনাৰ খেলা হয়, ভলীবল খেলা ডাঙৰ মেটচ হয়। আপোনাৰ মেটচখন যোৱাকালি কিবা কাৰণে হৈ গ'ল। আজি ফাইনেল আছে। ফাইনেল মেটচখন আপোনালোকক দেখাম এন চাই থাকক। আৰু লগতে তাত ৰছী টানা খেলা আছে, কিবা এনেকুৱা আছে, প্ৰয়োজন আছে। এতিয়া মই যাই পোৱালৈকে যি দেখাব পাৰোঁ আৰু ৰছী টানা খেলাখন চাগে ষ্টাৰ্ট হ'ব আপোনাৰ এনেই ফাইনেল মেটচখন দেখাম বুলি ভাবিছোঁ। সেইখন বহুত জোৰদাৰ হ'ব, যিহেতুকে অলপ বাহিৰৰ প্লেয়াৰো আছে। গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এন আমাৰ ওচৰত কিবা সৰু সৰু ল'ৰা ছোৱালী মানে বিহু হৈছে, অলপ তাকো অলপ চাই লওকচোন। আমিও সৰুতে গৈছিলোঁ এনেকৈ মানে ঢোল চোল লৈ কিনে অলপ এন মেটচখন মানে চবতচে জোৰদাৰ কি আপোনাৰ ফাইনেলখন বেছি টাফ হ'ব অলপ। আপোনাৰ ৰছী টানা আছে, কম্পিটিশ্যন আছে। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এন অলপ সৰু মানে পোৱালীকেইটা অলপ বিহু দেখাই দিওঁ। ফাৰ্ষ্ট ৰাউণ্ড মানে ফাৰ্ষ্ট ষ্টেপ মানে ষ্টাৰ্টিং মানে যিটো মানে মেটচৰ আপোনালোকে গোটেই ভিডিঅ' সম্পূৰ্ণ চাওক। মেটচটো কেনেকুৱা এটা মানে পাব, মজা এটা আছে, বেলেগ মজা। লাষ্টলৈকে চাব গোটেই সম্পূৰ্ণ ভিডিঅ'টো। ফাৰ্ষ্ট ৰাউণ্ডৰে আপোনাৰ 5টা মেটচ হৈ যাব টোটেল। চাই থাকক, মজা এটা মানে মজা মেটচ, মানে বহুত ধুনীয়া এটা সেই মানে প্ৰগ্ৰেম। ঠিক আছে, সেইটো সম্পূৰ্ণ চাই থাকক। মানে ফাৰ্ষ্ট টাইম অলপ টিমটো নাৰ্ভাছ হৈ থাকে, সেইকাৰণে মানে ফাৰ্ষ্ট খেলাত তাৰপিছত অলপ ফেৰ হয় নাই, বল নালাগে যিহেতুকে হাতত বেছি। চব খেলাৰে এনেকুৱা থাকে অলপ, তথাপিও মানে ইয়াতে অলপ ট্ৰাই কৰি আছে নহওক। জবৰদস্ত খেলা হ'ব। লেটছ গো এণ্ড ৱাটচ গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাওক। মানে যাৰ খেলা প্ৰতি ইণ্টাৰেষ্ট আছে আৰু লাষ্টলৈকে চাই থাকক, বহুত কিবা কাৰণে দেখা পাব। Points. Points. Ubura. 3 points. চবতকৈ বেছি মজা লাগে মানে চাম আপোনাৰ কি বুলি কয় ব্লগ আৰু এইটো মানে উঠি পেলাই যে চাপটো মাৰে যোনটো, সেইটো ভাল লাগে। এই বল যাই কিনে পেলা যায়, সেই পেণ্ডেলৰ পালা গেল বল তোৰত। এইটো মানে নেক্সট টিমে খেলা চলি আছে। এইটো নেক্সট টিম খেলা অলপ জবৰদস্ত, মানে কি কাৰণে অলপ চলিতে স্মাৰ্ট আছে। এইটো আমাৰ লম্ব কনক বাই খালি আছে, যিনক চাপ উঠিবলৈ চাপ মাৰিব একদম বেলেগ আৰু মানে উঠি কিনে যিটো মাৰিব, যিটো হাতত মাৰিব মানে ৰাখা টান আৰু একদম জবৰদস্ত। নম্বৰ যোনটো লম্বু বাই আছে কনক এয়া শ্বটটো চাওক, কেনে ডেঞ্জাৰ শ্বট দিছে। শ্বটটোতে একদম পুৰা বুধু লাগি যায়, ৰাখিম। ABC 9 on. All 9. Points to ABC 18-17.
খেলকেইখন যে আছিল গোটেইকেইখনৰ বাকী এটা টিম ওলাল 2টা টিম আছে এতিয়া সেই 2টা টিমৰ ফাইনেল ছিজন ফাইনেলৰ পিছত আপোনাৰ ৰছী টানা খেল তাৰপিছত আপোনাৰ ভেকচন প্ৰতিযোগিতা আছে খেল গোটেই ভিডিঅ'টো সম্পূৰ্ণ আছে থাকক বহুত কষ্ট কৰিছোঁ ফেনৰ তলত আছোঁ মানে ফেনৰ তলত মানে কি অৱস্থা নাই মানে বাহিৰত যিটো গৰম মানে 36°C ভিডিঅ' বনাই আছোঁ উপায় নাই মোবাইলো বহুত হিট মানে তথাপিও ভিডিঅ'টো বনাই আছোঁ অলপ ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব লগা হৈছে নেকি মই কষ্ট কৰি বনছোঁ যিহেতুকে ঠিক আছে ভিডিঅ'টো চাই থাকক মই এতিয়া মানে নেক্সট ফাইনেল মানে ফাইনেল খেলা মানে ষ্টাৰ্ট মানে জবৰদস্ত খেলা এখন মানে লাষ্ট খেলা ইয়াৰ পিছত হ'ব আপোনাৰ অলপ ভেকচন চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ Point to South Burnley. Point to ফাৰ্ষ্টতো মানে এতিয়া অলপ মানুহ বেছি বাঢ়ি গ'ল সেইকাৰণে আপোনাৰ ৰ'দটো বহুত আছিলে সেইকাৰণে বহুতে খেলা চাব নাছিল যিহেতু এতিয়া ৰ'দটো কমি গ'ল আপোনাৰ ফাইনেল মেচ যিহেতুকে ৰ'দটো লাহে লাহে যাইছে তলফালে মানুহ আহিছে মানুহ বহুত হ'ব নেক্সট আপোনালোকে ভেকচন দিব ভেকচন অলপ বেছি জমনি হ'ব ইয়াতে অলপ চিৰিয়াছনেছ কি বুলি কয় গেম নাই ইয়াতে যি নহওক ভেকচনটো অলপ কমি টাইপ চাই থাকক সেইটো সম্পূৰ্ণ মানুহ আহিছে আৰু বহুত মানুহ হ'ব game up. এইটো কি গম পাইছে নাই এইটো কৰিশ্মা নাথৰ এইটো এইটো দি আছে মাজে মাজে মানে খেলাত অলপ বেছি কমেডি কৰিব খুজি আছে চিৰিয়াছ হৈছে না Point ABC. Point Point Burnley 9. ৰচিকতা খেলৰ পুৰুষৰ ৰচিকতা খেলৰ দলবিলাকৰ নাম Point Burnley 17, 16, 19, 16, 19. Point Burnley 17, 19, 17. মানে চামচত আছে আমাৰ ৰাইট চাইডে আপোনাৰ এবিচি বুলি কয় সেইটো পইণ্টত বেছি আগবাঢ়ি আছে যেন খেলা শেষ হ'ব আৰু বেছি টাইম নাই খেলা শেষেই আৰু তাৰপিছত আপোনাৰ ৰচিদান পুৰুষৰ প্ৰথম ৰচিদানা খেলা সম্পূৰ্ণ মানে এতিয়া এটা পইণ্ট দিছে আৰু যেন পইণ্ট এটা দিছে মানে কি কাৰণে বেছি অলপ জবৰদস্ত খেলা ভাল নালাগে অলপ জবৰদস্ত হ'লে ভাল লাগে অলপ টানি আহিলে ভাল লাগে মানে লাষ্ট টাইমত চবেইতো বিচাৰে অলপ টানি আহিলে অলপ বেছি মজবুত হয় মানুহ চাওক কেনেকুৱা মানুহ গাইছে কিমান মানুহ হৈ গ'ল আৰু মানুহ বহুত হ'ব খোজত দেখিছে না খোজত কেনেকুৱা এটা কালাৰ আছে একদম খেলা কমপ্লিট এইটো জয় এইটো আহি থকা টিমটো এইটো উইন হ'ল এইটো আমাৰ এবিচি বুলি কয় এইটো আমাৰ লম্বু ভাই এতিয়া যিমান সৰু ৰচী টানা খেলে মানে ৰচী টানা মানে অলপ হট্টা লাগে ৰচী টানা মানে হট্টা নহয় কাম নাই তথাপিও ষ্ট্ৰং আছে কেইটামান এটা টাইম ষ্ট্ৰং নহয় যেনক ৰচী টানা খেলে উপভোগ কৰক বিন্দাছ এয়া জবৰদস্ত খেলা আৰম্ভণি বিগিনিং একদম 1 2 3 ষ্টাৰ্ট কৰিব লাগে জলদি আৰু আমি ৰখি আছোঁ এই একদম মানুহ একদম উৎফুল্লিত মানুহ একদম পুৰা আহি গৈছে চব আহি গৈছে ঘৰৰ পৰা একদম ৰচী টানা খেলাৰ কাৰণে এই কেনে জবৰদস্ত খেলা এই লৈ গেল টানি লৈ গেল দুৰ্বল আছে দুৰ্বল একদম পুৰা দুৰ্বল এই লৈ গেল আৰু সিহঁতে ক'ত পাৰিব ইমান ধুম চলি যায় থাকান তেন্তে নিবিয়া কাৰণ নাই কেম্বাকে টানি লৈ গৈছে যা গৰু টানা দিছে এইটো টিম বিৰাট ষ্ট্ৰং আছে গাইছ মানে অলপ কিটিব জানে কিটিব লাগব না মানে কথা বলো আছে কিটিব জানে কেনেকৈ টানি আনিছে এই ধামধুম টানি আনিছে একদম ৰাখপাই দিনে একদম খুব ৰাখপাই দিনে এই পৰবই তেন শেষ জয় এন্তে জয় ফাৰ্ষ্ট ৰাউণ্ড খান এবাৰ বিৰাট ডেঞ্জাৰ খেলা ডেঞ্জাৰ মানে বিৰাট ডেঞ্জাৰ মানে দুটা সপ্তাহ তাৰ জানা আছোঁ একদম বাহুলি আমাৰ দেখিছে নে কেনে একদম এইদিনে কোনো চাৰিও খেলাখন বিন্দাছ দাদা পৰি সময় ধৰাৰ কিবা ৰছীডাল তাৰ টানি ৰাখিব কিবাকে নিমেন দিল আৰু লাগ ফুৰে লাগ হাতী মই লাগা দি
প্ৰতিযোগিতাৰ বিজয়ী ইয়াত ফাইনেল খেল আৰম্ভ কৰিম তাৰ কাৰণে আমি প্ৰথম বিচাৰিছোঁ অতি ৰোমাঞ্চক খেল অবাধতি আমি বিজয় ঘোষণা কৰিব রানার্স আপ কার খেলা আপা কার খেলা কি কার খেলা আছে ক্রিকেট পিছলি নাকি পিছনে তিরি আছে না তিরু আছে তিরি আছে তিরু না পিছলি সম্পত্তি ষ্টাৰ্টিং বুলি কওঁতে মিলাইছে বস্তুবিলাক লেখা লেখি কৰিছে অলপ এনেকৈ কিবা কাৰণে এই জয় শ্ৰীৰাম এফালে ৰাম লক্ষ্মণ আছে এইপিনে বিৰাট ডেঞ্জাৰ হ'ব মানে গাইজ কি হৈছে মানে যেতিয়া ষ্টাৰ্ট নহওঁতে মানে একবোৰ নকওঁতে মানে কি ইয়াৰ ভেকচন তেনেকুৱা মানে এই খেৰি ধপাকে পৰি এনেকুৱা মানে মুৰ্গী মাৰোঁতে জাপি আছে সেই মানুহটো ভয়হে গৈছে মানে ভয় আছে কি কাৰণে ইয়াৰ কিবা এটা হ'লেই বাৰত প্ৰতি মানে কৈছে এম্বুলেঞ্চ মাত মানুহ মাত সেইকাৰণে হাল্লা লাগিল মানে ভাবাই নাছিল চব দাউৰি সি এতিয়া মানে কি জোতা হ'ল ক'লে নাকে চাকে সোমাব আৰু লাষ্টত মানে আহি কিনে ক'লা এইটো ভেকচন সি মানে আচৰিত মানে নিজৰ খতম হৈ গৈছে ভাবছি বোলে কিবা হ'ল লাষ্টত অলপ বুজি দিয়া কাৰণে বুজি পালা সি এই ডেঞ্জাৰ এইটো ভেকচনে নে সি বুজি পোৱা নাই কথাটো হাল্লা হৈ গৈছে একদম মানুহ ভৰ্তি হৈ গ'ল এইটো এটা মানে ফুটপাথৰ সেই মানে ভেকচন মানে যিটো নেকি মানে আমাৰ ডায়েবেটিছ নহ'লে মানে চলিবলৈ যেনেকৈ মানে খাব লাগে এনেকৈ এনেকৈ সেইটো এটা ভেকচন আৰু এইপিনে আপোনাৰ ভাল লাগিবৰ কাৰণে এইপিনে আপোনাৰ এই দাদাই হাঁহি আছে তেনো মানে কনফিউজ হৈ গৈছে কি কৈছে আৰু এইপিনে আপোনাৰ ৰাম লক্ষ্মণ আছে ৰাম লক্ষ্মণ এইপিনে আপোনাৰ খোঙা কোঙা এনেকুৱা কিবা কানি আছে চাই থাকক গোটাই দেখাই আছোঁ কিবা কানি বেলেগ বেলেগ ষ্টেপ আহিছে তো
মানে এইবিলাক মানে ভেকশ্যন বুলি কয় এইটো ভেকশ্যন দেখা বা নিজৰ কোৱালিটি মানে নিজৰ ওপৰত কনফিডেঞ্চ আছে এইটো তাৰ ওপৰত কনফিডেঞ্চ দেখিছে নাই কেনে এটা ভেকশ্যন অৰিজিনেল ধান পায় কিবা দেখাত অৰিজিনেল যেন লাগে অৰিজিনেল নহয় কিন্তু এইটো অৰিজিনেল নহয় তো এইটো মানে এটা ফুটপাথৰ ষ্টৰী মানে এইটো যোনে মানে দেখা পায় ফুটপাথৰ এনেকুৱা ষ্ট'ৰ হৈ থাকে যি আৰু এইপিনে আপোনাৰ এইপিনে দাদা আৰু একবাৰ দেখাই দিলে সেইটো ষ্টেপটো মানে মানে এইটো চাই থাকে না মানুহে চাই অলপ বেলেগ চিষ্টেম এইটো এটা বেলেগ ভেকশ্যন মানে ফাৰ্ষ্ট টাইম ই মানে কনফিউজ কৰি দিছে মানুহ মানে মৰি গ'ল নেকি বেমাৰ কুকুৰ মানে মুৰ্গী বেমাৰ চাই গৈছে মুৰ্গী বেমাৰ টাইপ দেখাইছে চাগে সেনেকুৱা আৰু এতিয়া মানে বিহু পিছত আপোনাৰ নিশাৰ কাৰ্য হৈছে আপোনাৰ মানে সাংস্কৃতিক সন্ধিয়া আপোনাৰ ৰূপালী কাশ্যপ আছে যিটোকে অসমৰ পৰম্পৰা প্ৰথম বিহুৱে বিহু চলে মঞ্চত তাত আপোনাৰ ৰাতিৰ প্ৰগ্ৰেম আছে চাই থাকক ষ্টাৰ্টিঙত যে আপোনাৰ ছিংগাৰ উঠিছে কি কাৰণে আপোনাৰ বহাগৰ 1 তাৰিখ যিটোকে ফাৰ্ষ্ট বিহু মানে ফাৰ্ষ্ট মঞ্চ সেইটো কাৰণে অলপ মানুহৰ ৰোমাঞ্চ মানে এয়া আমাৰ মাজত ৰূপালী কাশ্যপ দেখা পাইছোঁ অন্তৰ পৰা দেখাইছোঁ বেকৰ মানে এইবিলাক ডেন্স জেংগো বেল্টে মানে আপোনাৰ জানেতো ৰাতিৰ কথা ৰাতিৰ ডেন্স ৰঙে পায় আৰু প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিছে এইটো বেলেগ ডেন্স আমাৰ প্লেয়াৰ মানে আপোনাৰ ভলীবল প্লেয়াৰ নামটো মই পাহৰি গ'লোঁ দাদা ষ্টেজৰ লগত একদম এক্সাইটেড মানে যেনেকৈ কাষৰ পাইছে এখন মানে লগ কৰিব চেষ্টা কৰি মেইন লগ কৰিব চেষ্টা নকৰোঁ মানে চব বিজি নে মানে এনেকৈ 3টা বাজি গ'ল আপোনাৰ প্ৰগ্ৰেম খতম ৰূপালী বাৰু মানে বহুত কষ্ট হ'ল তাৰপিছত মানে আপোনাৰ আমাৰ মানে বহুত কষ্ট যেন আমি নাচিব এনেকৈ দেখাব নোৱাৰোঁ মানে নাচিব আছোঁ নাচিব কি কেমেৰা কৰিম আৰু যেন আমি এনেকৈ বাই দিম আৰু লাহে লাহে ভিডিঅ'টো সম্পূৰ্ণ চবেই ধন্যবাদ সকলোকে মানে লাইক ছাবস্ক্ৰাইব কৰি দিব বহুত কষ্ট হ'ল মানে ভিডিঅ'টো বনোৱা হৈছে যিটোকে